হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল সকলোকে স্বাগতম জনাইছোঁ মই প্ৰমোদ আজি আমি এই ভিডিঅ'টোত ফাৰ্ষ্ট ছেমিষ্টাৰৰ BA BCom অৰ্থাৎ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স AEC অসমীয়া কমন কোৰ্চৰ যোগাযোগমূলকৰ ফাৰ্ষ্ট চেপ্টাৰটো কুৱেশ্যন এনচাৰ কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কোনটো ছাবজেক্টৰ কোনটো চেপ্টাৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা অসমীয়া AEC যোগাযোগমূলক অসমীয়াৰ কমন কোৰ্চৰ প্ৰথম চেপ্টাৰটিৰ নাম হ'ল ভাষা জ্ঞান উচ্চাৰণ আখৰ জোটনি জ্যোতিচিহ্নৰ জ্ঞান প্ৰত্যয় বিভক্তিৰ ব্যৱহাৰ কথন কৌশল ইয়াৰে কুৱেশ্যনসমূহৰ এনচাৰ আৰম্ভণিৰ পৰা শেষলৈকে কৰিম ইউনিট 1 যোগাযোগমূলক অসমীয়া এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যন ভাষা জন্ম মানুহৰ জন্মৰ পিছৰ পৰিঘটনা শুদ্ধনে এনচাৰ শুদ্ধ নেক্সট ছেকেণ্ড কুৱেশ্যন মানৱ মনৰ ভাৱনা বহি প্ৰকাৰ বলিষ্ঠ মধ্যমটো কি এনচাৰ ভাষা 3 নম্বৰ কুৱেশ্যন ভাষাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা এনচাৰ ভাষা প্ৰণালীবদ্ধ বা ভাষা প্ৰতীক যাদৃচ্ছিকতা নেক্সট কুৱেশ্যন যাদৃচ্ছিকতাৰ অৰ্থ কি উত্তৰ ই নিয়ম ভাষা সম্প্ৰদায় স্ব ইচ্ছাধীন কথা নেক্সট 5 নম্বৰ কুৱেশ্যন সাংস্কৃতিকৰ লগত ভাষাৰ সম্পৰ্ক আছেনে উত্তৰ ভাষা সংস্কৃতিৰ লগত সম্পৰ্ক আছে ভাষা মানুহে আয়ত্ত কৰা এক সাংস্কৃতিক কাৰ্য সাংস্কৃতিক জীৱন জুৰি চলা এক কাৰ্য নেক্সট 6 নম্বৰ কুৱেশ্যন বিশ্বৰ সৰ্ববৃহৎ ভাষা পৰিয়াল কোনটো উত্তৰ ইণ্ডো ইৰানীয় বা আৰ্য ভাষা নেক্সট 7 নম্বৰ কুৱেশ্যন আৰ্য শব্দৰ অৰ্থ কি উত্তৰ ইণ্ডো ইৰানীয় লোকসকলে নিজকে আৰ্য বা আৰ্য বুলি গৌৰৱ কৰা গুণে শাখাটোৰ অন্তৰ্গত লোকসকলে আৰ্য বুলি কোৱা হয় বা ভাষা পৰিয়াল আৰ্য বোলে নেক্সট 8 নম্বৰ কুৱেশ্যন বৈদিক আৰু সাংস্কৃতিক ভাষাই ভাৰতীয় আৰ্য ভাষাৰ কোনটো শাখাক প্ৰতিনিধিত্ব কৰে উত্তৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময়সীমা খ্ৰীষ্টপূৰ্ব পঞ্চমদশ শতাব্দীৰ পৰা খ্ৰীষ্টপূৰ্ব সপ্তম শতাব্দী পৰ্যন্ত নেক্সট 9 নম্বৰ কুৱেশ্যন উচ্চাৰণ কি উত্তৰ শব্দ ফুটাই মতা কাৰ্যই ই উচ্চাৰণ নেক্সট 10 নম্বৰ কুৱেশ্যন পাৰ চৰাই ইয়াত পাৰ শব্দৰ চূড়ান্ত নে ব্যঞ্জনান্ত উত্তৰ চূড়ান্ত নেক্সট 11 নম্বৰ কুৱেশ্যন বিশিষ্ট ধ্বনিৰ অন্য নাম কি উত্তৰ বিশিষ্ট ধ্বনিৰ অন্য নাম হৈছে বৰ্ণ নেক্সট 12 নম্বৰ কুৱেশ্যন অসমীয়া বিশিষ্ট স্বৰ আৰু বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা উত্তৰ অসমীয়া ভাষাৰ বিশিষ্ট স্বৰ ধ্বনি সংখ্যা 8টা আৰু ব্যঞ্জন ধ্বনি 23টা নেক্সট 13 নম্বৰ কুৱেশ্যন আখৰ জোটনি বুলিলে কি বুজা উত্তৰ আখৰ জোটনি হ'ল এক পদ্ধতিগত লিখনৰ নীতি নেক্সট 14 নম্বৰ কুৱেশ্যন জিভাৰ উচ্চতা অনুসৰি অসমীয়া বিশিষ্ট স্বৰ ধ্বনি কেইটা কি ভাগত ভাগ কৰিছে উত্তৰ 1 নম্বৰ উচ্চ 2 নম্বৰ নিম্ন 3 নম্বৰ উচ্চ মধ্য আৰু 4 নম্বৰ নিম্ন মধ্যম নেক্সট 15 নম্বৰ কুৱেশ্যন অ আৰু অ ধ্বনি দুটাৰ প্ৰয়োগ কৰি দুটা শব্দ লিখা উত্তৰ অ নিম্ন পশ্চিম বা মূলীয় আৰু অ নিম্ন মধ্য পশ্চিম বা মূলীয় সংবৃদ্ধস্থ ধ্বনি নেক্সট 16 নম্বৰ কুৱেশ্যন জ্যোতি কাক বোলে উত্তৰ জ্যোতি হৈছে পঢ়াৰ মাজৰ বৰ নিমিত্তে দিয়া এবিধ চিন নেক্সট 17 নম্বৰ কুৱেশ্যন জ্যোতিৰ অন্য নাম কি উত্তৰ বিৰাম চিন নেক্সট 18 নম্বৰ কুৱেশ্যন প্ৰত্যয় আৰু বিভক্তি বুলিলে কি বুজা উত্তৰ প্ৰত্যয় হ'ল শব্দ সাধাৰণৰ সৰ্গ আৰু বিভক্তি হ'ল শব্দ ৰূপৰ সৰ্গ 19 নম্বৰ কুৱেশ্যন প্ৰত্যয় আৰু বিভক্তি এটা পাৰ্থক্য লিখা উত্তৰ প্ৰত্যয় শব্দৰ সাধন কৰে আৰু বিভক্তিয়ে শব্দৰ ৰূপ লয় নেক্সট 20 নম্বৰ কুৱেশ্যন কি আদৰ্শ গুণৰ ওপৰত ভাষা জ্ঞান নিৰ্ভৰ কৰে উত্তৰ যেতিয়াৰ পৰা ভাষাৰ সম্পৰ্কে বিজ্ঞানসন্মত বিচাৰধাৰা চলিব তেতিয়াৰ পৰাই ভাষা বিষয়ক সংজ্ঞাটো পুংখানুপুংখভাৱে বিশ্লেষণ ঠাই পালে বিশ্বৰ প্ৰথমখন পূৰ্ণাংগ ব্যাকৰণ প্ৰণেতা মহৰ্ষি পাণিনিয়ে কৈছে ব্যক্তবাচক সমুচ্চাৰণে ইয়াৰ অসমীয়া অৰ্থ হ'ল উচ্চাৰণ ব্যক্তি কৰাই ভাষা এই সংজ্ঞাটোক ভাষা বিষয়ক প্ৰথম সংজ্ঞা হিচাপে জ্ঞান কৰা হয় মানুহে ভাৱবেগ অনুভূতি আশা আকাংক্ষা আদি প্ৰকাশ কৰিব পাৰে তাকে ভাষা বোলে নেক্সট 22 নম্বৰ কুৱেশ্যন
উচ্চাৰণ ক্ষেত্ৰভিত্তিক কিয় ভুল হয়? উত্তৰ: কোনো ক্ষেত্ৰক কৰা ভয় বা সংকোচেও উচ্চাৰণ কাৰ্যত ব্যাঘাত জন্মায়। হীনমন্যতাবোধ বা নীচাত্মিক মনোভাৱ, আত্মবিশ্বাসৰ অভাৱ, সাৱধানতা, বৰ্ণ বা আখৰ জ্ঞানহীনতা, শাৰীৰিক অসুস্থতা আদিৰ কাৰণতো উচ্চাৰণ ভুল হোৱা দেখা যায়। নেক্সট 23 নম্বৰ কুৱেশ্যন, যতি চিহ্ন সম্পৰ্কে এতিয়া আলোচনা কৰা। উত্তৰ: যতিৰ প্ৰয়োগ পদ্ধতি বা যতিৰ জ্ঞান বক্তৃতাৰ কথন আৰু শ্ৰুতিমধুৰ পৰ্যায়লৈ যায়। সেয়েহে যতি জ্ঞান সম্পৰ্কীয় যতি আৰু প্ৰকাৰভেদ, প্ৰয়োগ, প্ৰভাৱশীলতা আদিৰ সম্পৰ্কত চমু আলোচনা আগত আগবঢ়োৱা হ'ল। নেক্সট 24 নম্বৰ কুৱেশ্যন, কথনগত দক্ষতা কেনেকৈ বৃদ্ধি কৰিব পাৰি আলোচনা কৰা। উত্তৰ: শব্দ প্ৰয়োগ জ্ঞান আৰু কৌশল, ভাষিক জ্ঞান, যতি চিহ্ন যথাযথ ব্যৱহাৰ, কথন অভ্যাস, শুদ্ধ উচ্চাৰণ এজন ব্যক্তিয়ে কথনগত দক্ষতা অৰ্জনত সহায় কৰে বা বৃদ্ধি কৰে।